নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ভৰিৰ বিষ আছে নেকি? খোজ কাঢ়িবলৈ সমস্যা পাইছে নেকি? দিনে ৰাতিয়ে শুবৰ কাৰণে সমস্যাৰ সৃষ্টি হৈছে নেকি? উঠিলে বহিব নোৱাৰা, বহিলে উঠিব নোৱাৰা, এনে সমস্যাত আপোনালোকে ভুগি আছে নেকি? যদি আপোনালোকে এনে সমস্যাত ভুগি আছে, আজি মই আপোনালোকক এনে এটা ঘৰুৱা যিটো উপায় ব্যৱহাৰ কৰিলে আপোনালোকে এই সমস্যাসমূহৰ পৰা 7টা দিনৰ ভিতৰত চিৰদিনৰ কাৰণে ৰক্ষা পাব পাৰিব। খালী পেটত ব্যৱহাৰ কৰা এই ঔষধটোৰ দ্বাৰা আপোনালোকে আপোনালোকৰ ভৰিৰ বিষ, গাঁঠিৰ বিষ, স্নায়ুৰ প্ৰব্লেম, শৰীৰটো দুৰ্বল অনুভৱ কৰা এনে ধৰণৰ সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰিব। এই উপায়টো বনাবলৈ আপোনালোকে ঘৰতেই পাৰিব। বস্তুকেইটা বেছি দামীও নহয়, আপোনালোকে মাত্ৰ নিয়মিতভাৱে ব্যৱহাৰ কৰিলেই হ'ল। প্ৰিয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ ভিডিঅ'ৰ মাজতেই এটা বিশেষ নিয়মৰ কথা উল্লেখ কৰি যোৱা হ'ব। যিটো নিয়ম আপোনালোকে ভুল নকৰিলে এই বস্তুকেইটাৰ দ্বাৰাই আপোনালোকে সমাধান পাবলৈ সক্ষম হ'ব। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপুনি স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ'সমূহ লাভ কৰিবলৈ মন আছে, তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰিয় বন্ধুসকল, এতিয়া বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰথমতে জানিব লাগিব ভৰিৰ বিষ, কঁকালৰ বিষ কিয় হয়। যিটো বিষ আমি নিজেই কৰি লওঁ। ভৰিৰ বিষ এটা সাধাৰণ সমস্যা যেন লাগিলেও এই বিষটোৰ দ্বাৰাই আমি ডাঙৰ সমস্যাৰ মাজলৈ ঠেলা খাই গৈ থাকোঁ। বহুত মানুহে ভাবে অলপ বিষ হৈছে, নিজে নিজে ঠিক হৈ যাব, কিন্তু সামান্য এই বিষটোৱেই আপোনালোকক ডাঙৰ সমস্যাত পেলাব পাৰে, আপোনালোকক বিপদলৈ ঠেলি দিব পাৰে। সেয়েহে সতৰ্ক হ'ব লাগিব। আৰু এই বিষটোৰ দ্বাৰা আৰু এই ঘৰুৱা উপায়টোৰ দ্বাৰা এই সমস্যাটো চিৰদিনৰ কাৰণে আপোনালোকে ভাল কৰি ল'লে আপোনালোকে নিশ্চিন্ত মনে আপোনালোকৰ জীৱন নিৰ্বাহ কৰিব পাৰিব। এতিয়া জানো আহক, ভৰিৰ বিষ হোৱা, কঁকালৰ বিষ হোৱা, স্নায়ুৰ প্ৰব্লেম হোৱা এনে ধৰণৰ সমস্যা হোৱাৰ কেইটামান কাৰণ আছে, যিকেইটা কাৰণ আমি হয়তো নিজে কৰি আছো। কি কি কাৰণ এইকেইটা জানি লওঁ। প্ৰথমটো হৈছে কেলছিয়ামৰ অভাৱ। যদি আমাৰ শৰীৰত কেলছিয়াম কমি যায়, হাড় পেশী দুৰ্বল হৈ পৰে, হাড়ৰ জইণ্টসমূহত বিষ অনুভৱ হয়, পেশীসমূহত বিষ অনুভৱ হয়, ভৰিবিলাক টানি ধৰে, বিষ বাঢ়ি যায়, খোজ কাঢ়িবলৈ অশান্তি লগা হয়। দ্বিতীয়টো কাৰণ হৈছে ভিটামিন ডিৰ অভাৱ। আমি যদি সূৰ্যৰ পোহৰ কমকে পাওঁ, তেনেহলে আমাৰ দেহত ভিটামিন ডিৰ অভাৱ হয়। আজিৰ সময়ত মানুহে মোবাইলত বিভিন্ন কামত ব্যস্ত থকাৰ ফলত ৰ'দৰ পোহৰ লোৱাৰ সময় নহয়। সেয়েহে আমাৰ দেহত ভিটামিন ডিৰ অভাৱ হয়। আৰু যিসকল লোকে বহি থাকে, বহু সময় ধৰি বহি থাকে, তেওঁলোকৰ এই সমস্যাটো হোৱা দেখিবলৈ পোৱা যায়। সেয়েহে ইয়াৰ সমাধানো আগবঢ়োৱা হ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকক। বেছি সময় যদি আমি বহি থাকো, তেতিয়াহ'লে আমাৰ সমস্যা সৃষ্টি হ'বই। আমি যদি দৈনিক আমি খাদ্যৰ লগত এই বস্তুকেইটা ব্যৱহাৰ কৰি থাকো, তেনেহ'লে আমি দিনৰ দিনটো যদি বহিও থাকো, সূৰ্যৰ পোহৰ নাপাওঁ, তেতিয়াও আমাৰ দেহত এনে সমস্যা দেখা পোৱা নাযাব। ইয়াৰ পিছতো হৈছে বয়সৰ বৃদ্ধি। বয়স বঢ়াৰ লগে লগে গাঁঠিৰ বিষ, পেশীৰ বিষ, আঁঠুৰ বিষ, স্নায়ুৰ প্ৰব্লেম, ভৰি জ্বলা পোৰা কৰা এনে ধৰণৰ সমস্যাসমূহ সৃষ্টি হয়। সেয়েহে আজি উল্লেখ কৰা বস্তুকেইটা যদি আপোনালোকে ব্যৱহাৰ কৰি থাকে, বহু বয়সলৈকে এই সমস্যাত আপোনালোকে ভুগিব লগা নহ'ব। ইয়াৰ পিছতো হৈছে পানীৰ অভাৱ। আজিৰ সময়ত মানুহে পানী কমকে খায়, বেছি সময় ঠাণ্ডা ড্ৰিংক এইসমূহ খায়েই পাৰ কৰে। সেয়েহে পানীৰ প্ৰতি যদি আমি গুৰুত্ব নাৰাখো, তেনেহলে আমাৰ দেহত ভৰিৰ বিষৰ সমস্যা, স্নায়ুৰ সমস্যা বাঢ়িবই। লগতে আপোনালোকে সতৰ্ক হ'ব লাগিব, এই বস্তুকেইটা কোন সময়ত কেনেধৰণে খাব লাগিব, কেনেধৰণে প্ৰস্তুত কৰিব লাগিব, এই সকলোখিনি জানি ল'লে আপোনালোকে নিশ্চয় এই সমস্যাটোৰ পৰা চিৰদিনৰ কাৰণে ৰক্ষা পাব পাৰিব। এতিয়া বলক আমি আজিৰ ভিডিঅ'ৰ মূল উপায়টোৰ আলোচনা কৰোঁ। যিটো উপায় আপোনালোকে সদায় কৰি বা কেইটামান দিন কৰি আপোনালোকে সমাধান পাবলৈ সক্ষম হ'ব। আমি ল'ব লাগিব এচামুচ মেথি আৰু এগিলাচ পানী। মেথি আৰু পানী এই দুটা বস্তু আমি ল'ব লাগিব। আৰু এই দুটা বস্তু আমি কেনেকৈ প্ৰস্তুত কৰিম সেই সম্পৰ্কে আপোনালোকক জনাই ল'ব বিচাৰিছো। ৰাতি শুবলৈ যোৱাৰ আগতেই এগিলাচ পানীত এচামুচ মেথি গুটি আমি তিতাই ৰাখি দিব লাগে। এটা গিলাচত ভাল পানী ল'ব লাগে, চাফা মেথি গুটি লৈ তাতে ৰাখি দিব লাগে। আৰু ৰাতিপুৱা আমি খালী পেটত কোনো বস্তু গ্ৰহণ নকৰাৰ আগতেই মুখ হাত চাফ চিকুণ কৰি ইয়াৰ পিছতেই আমি এই ঔষধটো খালী পেটত খাবলৈ চেষ্টা কৰিব লাগে। কেনেকৈ খাব লাগে
মেথি গুটিখিনি সাইডকে ৰাখি পানীখিনি প্ৰথমতে খাই ল'ব লাগে। তাৰ পিছত মেথি গুটিখিনি আমি চুবাই চুবাই খাব লাগে। 15টা দিনৰ পৰা এমাহ পৰ্যন্ত এই ঔষধটো খালে আমাৰ দেহত কেলছিয়ামৰ অভাৱ নাথাকিব, আইৰণৰ অভাৱ নাথাকিব, মেগনেছিয়াম উপাদানসমূহ পাবলৈ সক্ষম হ'ম। সেয়েহে এই পদ্ধতিৰ দ্বাৰা আমি পানীৰ সমস্যা আৰু বিষৰ সমস্যা দুইটাই নিবাৰণ কৰিব পাৰিম। এই কথাটো আপোনালোকে মনত ৰাখিব। আপোনালোকৰ যদি ডায়েবেটিছ আছে তেতিয়াহ'লে চুগাৰ লেভেল বাঢ়ি যাব পাৰে। সেয়েহে ডায়েবেটিছ থকা লোকসকলে ডক্তৰৰ পৰামৰ্শ লৈ এই পদ্ধতিটো ব্যৱহাৰ কৰিলে বেয়া নহয়। আমি ৰাতি তিতাই থোৱা মেথি গুটিৰ পানীখিনি ৰাতিপুৱা খোৱাৰ পিছত আমি 10-15টা দিনৰ ভিতৰতেই আমাৰ শৰীৰটো সম্পূৰ্ণ সুস্থ হৈ পৰিব, গাৰ বিষ নাথাকিব, বয়সস্থ ব্যক্তিসকলে খোজ কাঢ়িব পাৰিব, আনকি দৌৰিব পৰাও সক্ষম তেওঁলোকে পাবলৈ সক্ষম হ'ব। ভৰিৰ বিষ কমাবলৈ আমি দৈনিক কেইটামান অভ্যাস ৰাখিব লাগে। এই অভ্যাসকেইটা আমি ৰাখি থাকিলে আমাৰ শৰীৰটো এক্সাৰচাইজ হৈ থাকিব আৰু আমাৰ বিষসমূহ উপশম পাবলৈ সক্ষম হ'ম। কাৰণ এহাতেদি আমি দৰৱ খাই আছো, আনহাতেদি আমি এই নিয়মকেইটা যদি আমাৰ লগত ৰাখো নিশ্চয় আমি উপকাৰ লাভ কৰিবলৈ সক্ষম হ'ম। আমি প্ৰত্যেক দিনে খোজ কাঢ়িব লাগে। 20 পৰা 30 মিনিট সময় আমি যদি খোজ কাঢ়ি থাকো তেনেহ'লে আমাৰ শৰীৰটো এক্সাৰচাইজ হ'ব, ৰক্তৰ চলাচল হ'ব, যাৰ ফলত আমাৰ দেহৰ পৰা বিষসমূহ নাইকিয়া হৈ যাব। আমি পুৱাৰ ভাগত অৰ্থাৎ 8 বজালৈকে সময়ছোৱা আমি ৰ'দত থাকিবলৈ চেষ্টা কৰিব লাগে। ৰাতিপুৱাৰ বেলিৰ পোহৰত ভিটামিন ডি যথেষ্ট পৰিমাণে পোৱা যায়। সেয়েহে আমি পুৱাৰ ভাগত সূৰ্যৰ পোহৰ ল'ব লাগে। ইয়াৰ পিছতো হৈছে যথেষ্ট পানী খাব লাগে। আমি দৈনিক 2 লিটাৰ 2.5 লিটাৰ পৰ্যন্ত পানী খালে আমাৰ শৰীৰত সতেজতা বাঢ়ি যাব, সৌন্দৰ্য উজ্জ্বলতা বাঢ়ি যাব, দেহত থকা সমস্যাসমূহ প্ৰায় শেষ হৈ পৰিব। ইয়াৰ পিছতো হৈছে জংক ফুড। আমি আজিৰ সময়ত তেল মছলা জাতীয় বস্তু, কোল্ড ড্ৰিংক, পেকেজ ফুড এইসমূহ বেছিকৈ ব্যৱহাৰ কৰোঁ। ইয়াৰ কাৰণে আমি আমাৰ দেহত এই সমস্যাসমূহ দেখিবলৈ পাওঁ। আমি এনেধৰণৰ খাদ্যসমূহ এভইড কৰিব লাগিব। ইয়াৰ পিছতো হৈছে ষ্ট্ৰেছ লোৱা, অৰ্থাৎ আমি অকণমান ৰেষ্ট ল'ব লাগে। আজিৰ সময়ত আমি কামৰ পিছে পিছে দৌৰোতে আমাৰ ষ্ট্ৰেছ লোৱাৰ সময় নহয়। সেয়েহে আমি সময় অলপ উলিয়াই আৰাম কৰিব লাগে। ঘৰুৱাভাৱে এইকেইটা বস্তু কৰাৰ উপৰিও আমি নিজৰ দেহাটোৰ প্ৰতি আৰু দুটামান বস্তু ব্যৱহাৰ কৰিব পাৰো। গৰম পানী সেক দিব পাৰো আৰু বিশেষকৈ হালধি, গাখীৰৰ লগত হালধি মিহলাই খাব পাৰো। তিল ব্যৱহাৰ কৰিব পাৰো, মেছাজ কৰিব পাৰো। গৰম পানী আমি যদি সেক দিওঁ, বিষ হোৱা জেগাসমূহত যদি আমি গৰম পানী সেক দিওঁ তেতিয়াহ'লে আমাৰ মাচুলসমূহ ঢিলা হ'ব আৰু আমাৰ এই ঔষধটোৱে অতি সোনকালে কাম কৰিবলৈ সক্ষম হ'ব। আমি ৰাতি শোৱাৰ সময়ত এগিলাচ গাখীৰত যদি আধা চামুচ হালধি মিশ্ৰণ কৰি সেই মিশ্ৰণটো আমি খাই শুই যাওঁ, তেনেকৈ যদি 10-12 দিন আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ গাৰ পৰা এই বিষসমূহ কমি যাব। আমি তিলৰ ব্যৱহাৰ কৰিব পাৰোঁ। তিলত কেলছিয়াম বেছি থাকে, গতিকে আমাৰ কেলছিয়ামৰ অভাৱৰ কাৰণে তিল ব্যৱহাৰ কৰিলে আমি সুফল লাভ কৰিব পাৰোঁ। ইয়াৰ পিছত আমি সৰিয়হৰ তেলৰে বিষোৱা জেগাসমূহত আমি যদি মালিচ কৰোঁ তেতিয়াহ'লে আমাৰ ঔষধটোৱে অতিমাত্ৰা কাম কৰিবলৈ সক্ষম হ'ব। এইখিনি কৰাৰ উপৰিও আপোনালোকক আৰু এটা কথা কৈ যাওঁ, যদি আপোনালোকৰ ভৰিৰ বিষ, কঁকালৰ বিষ, স্নায়ুৰ প্ৰব্লেম এইসমূহ যদি যথেষ্ট পৰিমাণে বেছি হৈছে বা অতিপাত বেছি, তেতিয়াহ'লে আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'ব লাগিব। কাৰণ আপোনালোকৰ ইতিমধ্যে বেমাৰটো যথেষ্ট বাঢ়ি গৈছে। সেয়েহে ডক্তৰৰ দ্বাৰা আপোনালোকে বেমাৰটো কমাই লৈ দৰৱখিনি খালে নিশ্চয় সুফল পাব। ভৰি ফুলাই হওক, বহুত জ্বলা-পোৰা কৰাই হওক, খোজ কাঢ়িব নোৱাৰা কণ্ডিশ্যনেই হওক, বিষ অত্যাধিক হৈ থকা এইসমূহ সমস্যা আপোনালোকে আগতে ডক্তৰক দেখাই তাৰপিছত এই ঔষধকেইটা ব্যৱহাৰ কৰক। একেবাৰে আপোনালোকৰ দেহৰ পৰা এই সমস্যাসমূহ আঁতৰি গুচি যাব। প্ৰিয় বন্ধুসকল, স্বাস্থ্য হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ। টকা থাকিলেও যদি সুস্থ শৰীৰ নাথাকে তেনেহ'লে আপোনালোকৰ জীৱনৰ আনন্দ কেতিয়াও নাথাকিব। নিজেই নিজৰ যত্ন ল'ব লাগিব। সময়ত এই ঔষধটো আপোনালোকে খাব লাগিব আৰু অৱহেলা কৰিব নালাগিব। মনত ৰাখিব লাগিব, সৰু সৰু অভ্যাসসমূহেই আমাৰ জীৱনক বচাব পাৰে। আমি সুস্থ জীৱন পাবলৈ সক্ষম কৰোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে এটা উপকাৰী তথ্য পাবলৈ সক্ষম হ'ল। আপোনালোকে আপোনালোকৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকৰ পৰিয়ালৰ কোনো লোক যদি এনেধৰণৰ সমস্যাত ভুগি আছে তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু স্বাস্থ্য সম্বন্ধীয় ভিডিঅ' পাবলৈ চেনেলটো লাইক কৰি ল'ব, বেল আইকনটো টিপি ৰাখিব। আপোনালোকৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। এতিয়ালৈ ধন্যবাদ।